বহুত দূৰ হয় না আমাৰ তাৰপৰা তেওঁ বুলিব তুমি দুদিন আহা নাই আমাৰ ঘৰলৈ মোক মায়ে সুধিছে ন ৱাচিমে কিবা বেয়া পালি মোৰো কেলে বেয়া পোৱা নাই নাই বেয়া তেনেকৈ নাই পোৱা দোষ কথাটো কি হ'ল মানে এই তেনে তোমালোকৰ এইপিনে বহুত দূৰ হয়গৈ নাই সেইটো কাৰণে মানে আহিবলৈ অকণমান বেয়া পাওঁ এই বাদ দি আহিব ব'লা অকণমান ফুৰি আহোঁ দুইটা উঠা এই নাই নাই চাইকেলত নুঠো বোলা বোলা যাওঁ বোলা বোলা I worry about nothing. ওলাইলো মানে এনেই অলপ তোকতো এফালে যোৱা কথা কৈছিলোঁ তই খবৰ নিদিলি যে একো হ'ব মানে এতিয়া ল'ৰাই হওক গোট খোৱাকৈ নাই ন ল'ৰা গোট খোৱা মানে কেলে কিহৰ কাৰণে এতিয়া ফটো মাৰিবলৈ দুডালা আমি তোক কৈছিলোঁ যে নগালেণ্ডত আমি ফটো মাৰিবলৈ যাম হা কেইটা বজাত দিছিলোঁ মই তোক 1টা বজাতে টাইম দিছিলোঁ তহঁতে একো খবৰ খাতি নল'লি খবৰ খাতি মানে দুডালা এতিয়া কি যাবি আৰু সেইটো হয় বাৰু আৰু তোৰ কোন আছিলে আমাৰ দীপুদা কেনি গ'ল অঁ দীপুদা দীপুদা নাহে ন এই দীপুদাক লৈ ল'ব লাগে দীপুদা আজিকালি তোৰ মোৰ লগত নাহে মানে এই ৱাচিম যে অঁ ৱাচিম দা অঁ ৱাচিমৰ লগত এনি টাইম ফুৰে তোক মোক আজিকালি পাত্তা নিদিয়ে অঁ জানো না তই কথাটো অলপ লক্ষ্য কৰিছোঁ বাৰু মই লক্ষ্য মানে কি আৰু মই একদম সম্পূৰ্ণ প্ৰমাণ দিছোঁ আজিকালি তাক মই কালি লগ ধৰিলোঁ সি ক'লে কিবা কাম আছে আৰু তাক মই অলপ আগতে দেখি আহিছোঁ ৱাচিমৰ লগত কেনিবা ঘূৰি ফুৰিছে এনেই ঘূৰিছে মোৰ মতে একো কাম নাই অকল তাৰ লগতে থাকে মই মাতিলে কয় কাম আছে এইটো কাম আছে কিন্তু কথাটো ভাল হোৱা নাই নহয় কথাটো ভাল মানে কি আমি হ'লোঁ কি আমি এতিয়া হিন্দু আৰু সি মুছলিম তেনেহ'লে গতিকে কি ভাল হৈছে তই মোক কচোন সেইটো হয় বাৰু তেতিয়াহ'লে এটা কাম কৰিব লাগিব কাম মানে কি জাননে তাক ৱাচিমক আমি দীপুৰ পৰা আঁতৰাব লাগিব এই সেইটো কৰাটো ভাল হ'ব জানো এই ভাল বেয়া তই মোক নধৰিবি তাৰ কাৰণে কি কৰিম জানে নাই কি দীপুক লগাব লাগিব দীপুক আমি সম্পূৰ্ণ কথা ডিটেইলছ দি এনেকৈ আঁতৰাম সেইটো মোৰ ওপৰত এৰিয়ে তই কিন্তু তাক যেনে তেনে হ'লেও চেপাত কৰিহে আনিম তাৰ পৰা এই পাৰিবি জানো এইবোৰ কৰিব মই আৰু নোৱাৰিম নে এনেকুৱা কিমান কৰিলোঁ কিন্তু এইটো হ'বলৈ নিদিওঁ মুছলমান আৰু হিন্দু একেলগে থকাটো সেইটো মই নিবিচাৰোঁ নাই বাৰু ভাল মানে কি তই মোৰ লগত আছ নাই আছোঁ আছোঁ আৰু পাছত আকৌ উল্টা পুল্টা নকৰিবি তাৰ পাছত আহি যাবি এতিয়াই মই অলপ পাছত যাম এতিয়া যাওঁনে অলপ পাছত যাওঁ ভাবিছোঁ মই বাৰু দীপুক লগ কৰি এই ৱাচিমটো দুটামান কথা আছে মোৰ তাৰ এইখিনি কৰি দিলে দীপু এনেও হৈ যাব বুজিলি এটা জাগে যা অঁ যাওঁ জাগে যা ঠিক আছে অঁ মই এনেকুৱা ধৰণে কৰি দিম দীপুৰ মাইণ্ডত ৱাচিমৰ টকা ভাল ভাববোৰ অকণো নাথাকে চাবি আকৌ ধৰা চাবি পৰিলে মানে তই এটা কাম কৰিব লাগিব তই হয় নহয় কৈ যা মই বাৰু এইখিনি মই মেনেজ কৰি দিম মই সেইখিনি কৰি ল'ম আজি আমাৰ মাজত এই হিন্দুকেইটাৰ লগত মুছলমানৰ কোনো ঠাই নাই আমি আঁতৰাহে আহিম মই পাৰিবই লাগিব ব'ল ঐ অঁ ভাল ন ভাল আৰু কিয় ৱাচিমক ক'লে যাওঁ চাগে এই নহয় মই অকণমান ঠাই পাওঁ বুলি এই তাৰ ওচৰত পাৰ্টনাৰ মাৰিম বাৰু পাৰিলে আৰু তোৰ আজিকালি আৰু ৱাচিমদাৰ লগতে আপোনাৰ ৱাচিমনো কিনো তাহাঁতো সিও মোৰ লগৰ তহঁতিও লগৰ নহয় সি অলপ বেলেগ আৰু অলপ বেলেগ মানে কিয় বেলেগ আৰু সি হৈছে মুছলমান তাৰ লগত অলপ ৰিলেশ্যনটো বেলেগ আৰু সেইবোৰ কেলে কৰা সেই কথা বোলে মই ভাল নাপাওঁ আৰু সেইবোৰ কি কথা নহয় ৱাচিম ল'ৰাটো আমাতকৈ ভাল তই জান ভাল বেয়া আছে মতলব নাই চব ভাল মোৰ লগত বেয়া কি ভাল আমি সেইটোৱে কথা সেইটো কিনো ক'ম আৰু ভাল বেয়া কিনো আৰু তহঁতকো মই সৰুৰ পৰা লগ পাইছো আৰু তহঁতি এই কথাবোৰ কৈ থকা কাৰণে মই ভাল নাপাওঁ তহঁতক আমাকনো কেলে ভাল পাবি তোক ৱাচিমে মাৰিম বুলি ক'লেও ভাল পাবি কাটিম বুলি ক'লেও ভাল পাবি হয় নাই এই আমাক টাইম আছে নিদিওঁ অলপ টাইম কেলে নাই বাৰু অকণ বহু কথা পাতো বহিম আকৌ আকৌ তহঁতিয়ে আকৌ ৱাচিমে বেয়া পাব নি আকৌ কৈ ৱাচিম এই লগৰ ল'ৰা হয় ৱাচিমো মোৰ ভাগৰ আৰু ৱাচিমৰ লগত মোৰ এতিয়া ভাল মানে কি মোৰ চিনাকি ল'ৰাটো বহুত ভাল ল'ৰা ভাল ভাল মানে বহুতকেইটা বিপদত সহায় কৰিছে মোক কিন্তু মই এটা কথা ক'ম বুলি আহিছিলোঁ কি কথা এই নালাগে নহ'লে অঁ জানো এই নালাগে কি কথাটো কিনো কথাটো মানে কি এতিয়া ক'বলৈ তই বেয়া পাবি যাওঁ তেন্তে আকৌ কথা সেইটোহে কথাটো নক'লে আৰু তেনেকৈ কওঁ নকওঁকৈ ক'লে কৈ দে আমি উল্টা পুল্টা কথা পতা মানুহ নহয় তই এটা কথা আকৌ অঁ মোক বেয়া বুলি নাভাবিবি কথাটো কবিনে নকওঁ সেইটো কওঁ কথাটো ক'ম বাৰু কথাটোনো কি কৈ দিওঁ আৰু ন অঁ কৈ দে জানো কথাটো কৈ চাওঁ সেইবোৰ কৰিলে মানুহ বহি থাকে নি এইবোৰৰ লগত শুন আকৌ কিনো তই যে ৱাচিম তই বেয়া ভাবিবি নাভাবি কথাটো কবিনে নকওঁ তই যিয়ে কওঁ মই বেয়া নাপাওঁ সেইটোৱে কথা ৱাচিম ল'ৰাটো লগত ভাল নহয় এই নাই নালাগে হ'ব দিয়ক নালাগেও ক'ব ভাল নহয় মানে মই সেইটো কথাই তোক বেয়া পালোঁ আকৌ তই নাজান ৱাচিমৰ চৰিত্ৰ কিন্তু ৱাচিমক মই 2 মাহ লগ পাইছোঁ বুজিছ নাই 2 মাহত মই বন্ধুত্বটো নাভাঙিবি নালাগেও
এইটোৱে তাৰ ভুল তই কিমান দিন পাইছ 2 মাহ হ'ব লগ দুমাহ পাইছো বনিছো। মই কিমান দিন পালোঁ কিমান দিন 2 বছৰ হৈ গ'ল ৱাচিমে মই একেলগে থকা আগত সুধিবি দৰকাৰ তই সুধি চাবি তাৰ চৰিত্ৰৰ কথা কিন্তু মই নাই নজনা নাই তই নহয় তাৰ আকৌ। চৰিত্ৰৰ কথা ক'ব এ নাই নাই ইমান বেয়া বেয়া নহয় কৰি মই নকৰিবি। 2 মাহ লগ পাইছো মই মই বেয়া গম পাওঁ নহয় বেয়া নহয় এটা কথা ক'ম ক কি তই কালি ঘৰত আছিলি কালিতো মই ঘৰত নাই ঘৰত নাই কালি মইতো এঠাইলৈ গৈছিলো কালি সি যে তহঁতৰ ঘৰলৈ আহিছে তই গম পাৱ কালি সি মোলৈ ফোন কৰিছিলে আহিছো বুলি তাৰপৰা মোক নাপাই গ'লগে নহয় আমি আকৌ গ'লগে টাউনত ন? লগ পালোঁ আপুনি সেইটো কথাই গম নাপায় সি ক'ত গম পাব কি হ'ল কি আপুনি খুৰা এই ছোৱালীজনী। কথাটোৱে গম নাপায় খুৰা ছোৱালীজনী তাৰ নামটো কি আছিলে পাহৰি গৈছো ন অঁ বাৰু হ'ব দে তাইৰ লগত যিমান দেৰি কথা পাতি আছে আমাৰ সীমাৰ লগত অঁ গম নাপাৱ নি কথা পাতিলে যেনিবা তাতে কি হ'ল আৰু? কথাটো পাতিব মই সেইটো কোৱা নাই কিন্তু এটা কথা আকৌ তাৰপাছত মোৰ সম্ভৱ সি পাৰ্কলৈ গৈছে তাইক লৈ পাগল কৈছে মই খবৰ হিচাপে কৈছোঁ আকৌ আমি সেইটো এইটো কথা জানিবি। আপোনাক কৈ লৈছো বেয়া নাপাব মই মানে ইয়াক কথাটো কৈছিলোঁ সঁচা মোক কথা কৈ দিবলৈ মনা কৰিছিলে কিন্তু তই মোৰ লগৰ হয় ৱাচিম মাছো বহুত বেয়াও আগত 2 বছৰ দিন মই তাৰ লগত একেলগে মইতো ইমান দিন ঘূৰি ফুৰিছো কোনো ছোৱালীজনীৰ লগত কথা চথা ইমান নাপাতে ইমান কেলে নাপাতে। কেনেকে পাতিব তোৰ ভনীয়ৰ লগতে কথা পাতিছে খুৰা ছোৱালীজনী তোৰ ভনীয়া নহয় নি সেইটোতো হয় বাৰু তোৰ ভনীয়ৰ লগতে কথা পাতি আছে তই খালি একো গম নাপাৱ এ নাই 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 সেইবোৰ মানে তোৰ বিশ্বাস নহ'ব পাৰে সেইটো মই কৈ কাৰণে দিছোঁ আপোনাক আমি কথাটো কোৱা নাছিলো কোৱা নাছিলো সেইটো কিন্তু এইটো সত্য দেখো আমি গম পাওঁ আপুনি বেয়া পাব সত্যটো সত্যই আৰু কিন্তু আমি সত্য নিজে কথা এদিন দেখিছো ন ওলাব। এদিন মানে এতিয়া মই তোক কি ক'ম কালি পাৰ্কলৈ গৈছেগৈ নেকি মোৰ সম্ভৱ তাৰপিছত মোক কিন্তু লগৰ এটাই ক'লে ক'ৰবা হেনো ৰেষ্টুৰেণ্টখনত সোমাই আছেগৈ এ সেইবোৰ এনে গান ঠাই বুলি ক'লে হ'ব দে এনেই মই আৰু ফোন কৰিছো তাইলে আমি গম পাওঁ আপুনি কথাটো ক'লে আমি বেয়া যাওঁগে পাব কিন্তু আমি যাওঁ। অকণমান আৰু ভাবি চাবি ল'ৰাটো বৰ ভাল আপুনি নহয় তই ভাইটি তই কওঁ মই ইয়াৰ কথা বিশ্বাস নকৰিলো তোৰ কথা বিশ্বাস কৰিম তই সুধিছা কিয় সুধিছা মিছা কথা ক'ব সি নিজে দেখিছে ন ময়ো তাৰ লগত আছো আৰু সিয়ে আপুনি মই দেখি আহিছোঁ তই তেতিয়া পাৰ্কত দেখিছ নেকি পাৰ্কত দেখিছোঁ আৰু যোৱাটো আমি নিজে দেখিছোঁ আমি সৈডোখৰতে আছিলোঁ এনেই সি আমাক কথা পাতি আছিলোঁ দুইটা যি গাত গা লগাই গৈছে তাৰ চৰিত্ৰ কথা মোক নিশিকাবি কিন্তু আপুনি তাক ডাইৰেক্ট দম নিদিব খালি তাক আপুনি খালি কথাটো তই এটা কাম কৰ ভালকে চাই তলে ল'ব তলে অলপ চা আমি আছোঁ তোৰ লগত বা মই যাওঁ হ'ব 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 আমিও যাওঁ ঠিক আছে ঐ এইফালে হৈছে নে অলপ তাৰ হৈছে আজি তাক হৈ গ'ল তাৰ মাইণ্ডত খেলাই থাকিব হৈছে, অ। আঁতৰিব লাগিব ৱাচিম ব'ল ব'ল আমিও যাওঁ ইমান ফোনটো লগাই আছে ফোনটো ৰিচিভ কৰা নাই মই মানে এফালে কাম এটা মানে হেৰি মানে পঠি আছোঁ এই দুটা টাউনৰ পৰা আহোঁ বুলি আহিছিলোঁ আকৌ মই নাযাওঁ আজি টাউনলৈ কেলৈ নাই নাই মই বেলেগ কাম এটা আছে হয় নেকি এই তোমাক লৈ নগ'লে মোৰ ভাল নালাগে নাই নহয়। নাই 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 মই নাযাওঁ সেই গাড়ী কৰা তুমি থকা ৰোৱা মই আহি আছোঁ মই মানে অকণমান বিজি কি হ'ল, তোমাৰ গা চাব বৰ ভাল ভাল নাই নাই মোৰ বেলেগ প্ৰব্লেম এটা হৈ আছে মই পিছত ক'ম বাৰু তোমাক দিয়া হ'ব দিয়া কি হ'ল আজি এনেকুৱা কৰিলে যে আগততো মোক এনেকুৱা নকৰি হ'ব দে তাৰ কিবা মন চন বেয়াও হৈ থাকিব পাৰে আকৌ যাওঁগৈ বাৰু হেৰি দীপুক কোৱা কথাখিনি হ'ল নাই বাৰু হৈছেগে যেন লাগিছে আজিকালি বৰ থকা নেদেখো এটা ৱাচিমদাৰ ময়ো লগত দেখা নাই কি হয়গে আৰু অ কিন্তু আৰু অলপ যদি দিব পাৰোঁ উম সেইটো আঁতৰি যাব ৱাচিম সি আমাৰ লগত আকৌ ৰিলেশ্যন কৰে এইটো। গম পোৱা নাই গম পোৱা কোনকেইটা আছে তাক আমি এইবাৰ যদি পাওঁ এনেকুৱা চাট দিম মই কৈছোঁ নহয় আঁতৰি যাব বুজাইছে বুজাইছে এয়া আহক দে আজি দিম এচাত উম। অ' দীপুদা ঐ। আহক আহক হেৰি গৈছে নি নাই নাই নে ৱাচিমৰ ঘৰলৈ যোৱা কি হ'ল কি হ'ল আজি কি মনটো হ'ল? মৰা যে অলপ মনটো নাই বৰ ভাল নাই সেয়া ৱাচিম আমাৰ লগত থাকিলে ক'ত মন ভাল হ'ব আৰু এই নহয় সেইবোৰ নহয় মোৰ কি হ'ল? মানে কি আছে মোক মানে বৰ মোক বেয়া পোৱা যেন লাগিলে মানে তহঁতৰ কথাটো মই বিশ্বাস সেইটো কৰিব হয়। বেয়াকৈ কৰিলোঁ যেন লাগিছে মোক নি তই কথা বিশ্বাস- তই এটা কথা কচোন বাৰু হেৰি কথাটো হয় নে নহয় কথাটো তোৰ মই যে আৰু এটা খুৰা সুধিলোঁ জীয়েকৰ লগত কথাটো হয় নে নহয় এইটো ক মই আৰু এটা সুধিলোঁ সি হয় বুলি ক'লে মোৰ তেনেহ'লে? মগজটো বেয়া হয় হৈছে নহয় 100% আপুনি হয় আপুনি আমাক বিশ্বাস কৰক, আমি আমি নিজে তোক দেখিছো লগৰ হিচাপে কৈছোঁ যদি আৰু চা ক'ৰবাত যদি কেনেবাকৈ কম মোক কবি দেই কিন্তু তাক এইবাৰ মই নহয় সেইদিনাখনো মই দেখিছিলোঁ ইয়াৰ পিছত তোক মই মই যদি কোৱা পাওঁ তাক নাই, কিন্তু মই অৱস্থা আমি বেয়া চব পাম এই আপোনাৰ- সেইবোৰ আমি নকৰিবি। বহুত কেইদিন দেখিলো কিন্তু কিন্তু এটা আপুনি কথা, বেয়া পায় বুলি আমি নাই তাক কোৱা আমি লাহেকৈ দুচাটমান দি আঁতৰাই দিব পাৰি সেইটো নকৰোঁ তাক লাহে লাহে কিবা এটা কৰি উলিয়াই দিম আৰু কিন্তু সি তেনেকুৱা কৰিব বেছি লাগিব হৈছে মই কিন্তু তাক তোৰ বহুত মোৰো বিশ্বাস এতিয়া কৰিছিলোঁ দেই তোৰ ভণ্টি মানে মোৰ ভণ্টি নহয় জানো সেইটো হয় আকৌ তাৰ লগত ৰিলেশ্যন দেখিছ আমি তহঁতৰ ভণ্টি বুলি ভাবো সি সেইটো। ভণ্টি বুলি ভাবিলে নি সেইটো প্ৰথম শ্বটটো ভণ্টি বুলিয়ে ভাবিছিলে ভণ্টি বুলি ভাবিছিলে সি তলে তলে কাম কৰি আছে আৰু ভণ্টিক দেখি নাই গলাই ল'লে কেনেকে দৰে আমিতো তাক 4 দিন মান দেখিছো ন আপোনাৰ আমিতো ভণ্টিৰ লগত। কোৱা নাই কোৱা কথাখিনি নাই আপুনি বেয়া পায় দম সেইদিনাখন কৰে আমি বুলি। যিবোৰ দেখিছোঁ এইবোৰ মানে ক'ব নোৱাৰা কথা আৰু বুজিছনে এইটো আছে এতিয়া আমি ক'ব নোৱাৰিম আৰু আৰু বাটে বাটে মোৰ মূৰটো আৰু নাখাবি আৰু মই সেইটো এটা লগত কথা মই কৈছোঁ, কোনোদিন ৰিলেশ্যন সেইটোৰ লগত দিলোঁ নাথাকিবি নাথাকো নাথাকো সেইটো আৰু এবাৰ আহিলে লগ পালে বাৰু তহঁতিকেইটা কিবা খালি মোক ভাবি- যদি ক'ৰবাত খবৰ পাওঁ হ'ব, মই আমি ক'ম
তাক মই হাতে লুটে যিদিনাখন ধৰাই পেলাই পাৰিম সেইদিনাখনে গম পাম সম্পূৰ্ণকে মই তোক এবাৰ প্ৰুফ দিম মই এতিয়াতো প্ৰুফ পালোৱে বাৰু তেওঁ বুলি তাক হাতেলতে পালে এইবাৰ মই মোবাইলে চুবাইলে উলিয়াই থ'ম তই আপুনি চিন্তা চিন্তা নকৰিবি। নকৰক, আমি পালে হয়, মই আপোনাক আহিছোঁ। খবৰ দিম। যা, যা। হ'ব, যাওক তেতিয়াহ'লে। কাম হৈ গ'ল আমাৰ কাম হৈ গৈছে। এইবাৰ ৱাচিম ৱাচিম বল এইবাৰ, বল বল, আমাৰ কাম হ'ল যেতিয়া একো নাই আৰু বল বল মই ইমান ফোন বাদ দে মই বহুত মানে তোক ক'বলৈ মোৰ বাকী নাই মানে হয় নি? ব'লে মই যাওঁ বোলে আমাৰ ঘৰৰ পৰা আহোঁগৈ। মই তোমাক মই একদম মানে মোক ক'বলৈ উপায় নাই যদি কৈছোঁ তোমাক মই বহুত বেয়া পাই বুলি কথা এটা কি কৰে বেয়া পালা তুমি? তুমি মানে বৰ বেয়া কাম এটা কৰি দিলা কি কৰিলো দোষ কি বেয়া কাম কৰিলো? নহয় তুমি মই আমাৰ খুৰা ছোৱালীজনীৰ লগত সেইদিনাখন তুমি কেলা পাৰ্কত যাব নালাগে মই গম পালোঁ সেইটোৱে মই বেয়া পালোঁ ক'লে মানে মইতো বেয়া ভাৱ যোৱা নাই ন। বাদ দিয়া বেয়া ভাৱ ভাল ভাৱ কি আৰু পাৰ্কলৈ যোৱাৰ পিছত গতিকে চোৱা তোমাৰ লগত মই বিশেষ কথা বতৰা নাপাতো আৰু আজিৰ পৰা এইবোৰ আৰু নহয় তুমি মানে শুনা মই মানুহ পটককৈ চিনি পাই যাওঁ সেইটোৱে বহুত তুমি প্ৰব্লেম শুনা কথাটো তুমি ভুল বুজিছা গম পাইছা? মই মানুহ পটককৈ চিনি পাই যাওঁ তুমি ভুল বুজিছা মই মানুহ তুমি মোক বিশ্বাস নকৰা নি? বাদ দিয়া মই মানুহ পটককৈ চিনি পাই যাওঁ সেইটোৱে প্ৰব্লেম তোমাক মই বহুত ভাল পাইছিলোঁ হ'ব সেইটোৱে ৰিলেশ্যন ইমান শুনা শুনা দা বাদ দিয়া হ'ব দিয়া যোৱা মই চোৱা তুমি এনেই মোক বিশ্বাসঘাতকতা কৰিছা কিন্তু মই তোমাক মিছা কথা কোৱা নাই তোমাক যিটোৱে লগাইছে সিও কিন্তু এদিন পস্তাব আকৌ দেই হ'ব দিয়া গৈ থাক এই সেইটো হৈ গ'ল দীপুদা। ডিপু লাইনত আহিলে সেই ৱাচিমডালত লাগিলে সেইদিনা কিবা এটা। লাগিলে ভালেই হ'ল দে এতিয়া মাত বোল নাই নেকি দুইটাই? ভালেই হৈছে আমি যিটো কৰিছো সেইটো এইকেইটা কি হ'ল? কি হ'ল দাদা ডিপুত দা ডাঙৰ সমস্যা এটা আছে বলহো কি কি আমাক হ'ল? মাতিছে নেকি? মাতিছে নি আমাক এই আমি কৈ দিবি যাওঁ, এ যা, যা, এ যা, শুন, যা, শুন, যা, যা, আমি ডিপু যাওঁ, দাক আমাৰ কৈ দিবি কাম আমাৰ নাই, কাম যা, আছে যা। তই যাগে যা হৈ যা, হৈ যা, 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 কৈ দিবি ককায়েক নাযাওঁ বুলি যাওঁ বুলি কৈ দিবি, যা। আমি ফালতু নি আমি যা যা হৈ যা নাই নি? ইমান ফালতু আৰু আমি নহয় দেই। এই যাম দেখোন, আমি কি বেয়া হৈ গ'ল। আজি মানে আজি চোৱা তুমি যদি কেনেবাকৈ নাথাকিলে মোক কি হৈ গ'ল তুমি মোক একদম বেয়া নাপাবা দেই চোৱা মই পটককৈ কি কৰি দিলোঁ তোমাক মানে বুজি পাইছোঁ মোৰ আজি মোৰ নিজৰ ওপৰত লাজ লাগিছে বুজিছা নাই হ'ব দিয়া একো নাপায় তুমি খালি একদম মই বেয়া এটাই নাপাবা দেই। কথা কওঁ এটাই কথা কওঁ অঁ লোকৰ কথা কেতিয়াও নুশুনিব সেইটোৱেতো মোৰ প্ৰব্লেমটো সেইটো মই লোকৰ কথা শুনাৰ কাৰণে আজি মোৰ এইটো সমস্যা হৈ গ'ল প্ৰথম সদায় নিজৰ বিশ্বাসটোক গুৰুত্ব দিব এনে লোকৰ কথা গুৰুত্ব নিদিব বুজি পালা তুমি কিন্তু ৱাচিম মোক চোৱা তুমি মোক মানে বেয়া নাপাবা দেই মই এইটোৱে কৈছোঁ কোনোবাই চোৱা কোনোবাই কয় মই মুছলিম তুমি হিন্দু এই আজি মই মানে চোৱা মোক মনত চেঞ্জ কৰি পেলালে কি জাতি কি ভেদ কি এইবোৰ আমাৰ কি জাতি আছে হয় নাই কি চব আমি চব মানুহে ন আমি আমাক খালি মোক চেঞ্জ কৰি পঠিয়ালে তাই দেখিলা এইকেইটা আহিছে ৰ'বা 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 এই দুটা নহয় জানো? সিহঁতিকেইটাই আছিলে কি আছিলে কি হ'ল বাকী কিবা প্ৰব্লেম এটা শুনিছিলোঁ মোৰ প্ৰব্লেমটো শুনিছিলি ন শুনি তহঁতি ভাবিলি আৰু তাৰ প্ৰব্লেম এটা হৈ গ'ল যি হয় নহয় হওক আমাৰ আৰু। অলপ প্ৰব্লেম হৈ আছিলে আমি এ গম পাওঁ শুন চা আমাৰ দুটাৰ মাজত যিটো ৰিলেশ্যন আছিলে তহঁতি শেষ কৰি দিলি আজি এইটো বিপদত আজি এইটো বিপদত যদি ই যদি মোক নাপালেহেঁতেন কেনেবাকে আজি এইটো বিপদৰ পৰা মই উদ্ধাৰ হ'ব নোৱাৰো মই কি হ'ল দে বিপদৰ বন্ধু আছে আৰু আমি কথাটো গমেই নাপালোঁ যে বাদ নাম দিয়া এটা কথা তোমালোকক মই চোৱা আজি তুমিও আছা মই কৈ দিওঁ খোলা খুলিকে সিহঁতকো তহঁতি এইটো যি ভাব ভাব কিন্তু এটা কথা শুনিবি দেই একো নাই কৈ দে বন্ধুত্ব যিটো আমাৰ বন্ধু সেইটোত কোনো জাতি ধৰ্ম নাথাকে বুজিলি আৰু চোৱা এনে বন্ধু- লোকৰ কথা যা তা কথা নুশুনিবা। লগাই নকৰিবা আৰু মুছলিম বুলি তোমালোকে যে মোক তেনেকুৱা কৈছা কিয় ভুল আছিলা আৰু এটা মই তোমালোকক কথা এটা কওঁ মানুহ দেখিলে তোমালোকে নকবা ই ভাল নে বেয়া ইয়াক তোমালোকে কি হিচাপত বেয়া বুলি ক'লা প্ৰথম চিন্তা কৰি ল'বা নিজে মানুহটো ভাল নে বেয়া কাৰণ বেয়া মানুহৰ অন্তৰখন ভাল হ'ব পাৰে দেখাত বেয়া হ'ব পাৰে কিন্তু এনে ঘপককৈ শুনিলা নাই মই আজি গম পালোঁ আৰু তোমালোকৰ কথা আমাৰ হৈ আছে ক্ষমা কি কৰিম তোমালোকক কোৱা আগত মই ইয়াক বিচাৰোঁ হ'ব হ'ব একো নাই, একো নাই। আমাৰ এই অঞ্চলত যিমান মানুহ আছে কোনো জাতি ভেদ নাই কোনো ধৰ্ম নিৰ্বিশেষে আমি সকলোৱে মিলা প্ৰীতিৰে থাকিম বুলি আমি চোৱা কথা দিছো আমাৰ কোনো জাতি নাই কোনো ধৰ্ম নাই আমি সকলো একেলগে মিলা প্ৰীতিৰে থাকিম হয় নাই আমাৰ কাৰণে সকলো সমান মানুহ সমান মানুহ চব সকলো মানুহ